বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ ডাঙৰ খবৰ। ইংৰাজী 24/3/2023 তাৰিখত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ টংলা টাউন সমিতিৰ উদ্যোগত ড্ৰাগছমুক্ত মানৱ সৰবৰাহ আৰু বাল্য বিবাহৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে বাইক ৰেলীৰ কিছু দৃশ্য দেখিবলৈ পোৱা গ'ল। উক্ত ৰেলীখনত উপস্থিত থাকে টংলা কলেজ ইউনিট আছাৰ প্ৰাক্তন সভাপতি শ্ৰী কুলদীপ টপদেৱ, লগতে উপস্থিত থাকে টংলা কলেজ ইউনিটৰ গেম ছেক্ৰেটাৰী শ্ৰী অভিদত বেহৰাদেৱ, লগতে উপস্থিত থাকে অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ হাতীগড় আঞ্চলিকৰ সম্পাদক শ্ৰী দেৱ বেহৰা, লগতে উপস্থিত থাকে অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ বিষয়ববীয়া শ্ৰী কানাই দিগাল দেৱ, লগতে উপস্থিত থাকে হাতীগড় আঞ্চলিকৰ এডভাইজাৰ শ্ৰী বাসুদেৱ নায়ক, লগতে উপস্থিত থাকে টংলা টাউন কমিটিৰ সভাপতি শ্ৰী সুমিত নায়ক, লগতে উপস্থিত থাকে হাতীগড় আঞ্চলিকৰ উপ সভাপতি শ্ৰী ৰাহুল কুমাৰ দেৱ। উক্ত ৰেলীখন সদৌ আদিবাসী ছাত্ৰ সন্থা আছা টংলা আঞ্চলিক কাৰ্যালয়ৰ পৰা শুভাৰম্ভ কৰি পানেৰী চাহ বাগিচা, ডিমাকুচি, বামনজুলি আৰু অৰংগাজুলি চাহ বাগিচালৈ সজাগতা বাইক ৰেলী কৰা হয়। লগতে ৰত্নময়ৰ উদ্যোগত অসম ৰাজ্যিক মহিলা আয়োগৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ময়ূখী বঁটা 2023 লাভ কৰা অৰংগাজুলি চাহ বাগিচাৰ মাননীয়া শ্ৰীযুতা ভানুতান্ত্ৰী ডাঙৰীয়ানীলৈ অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ টংলা টাউন কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰা হয়। অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা আয়োজন কৰা বাইক ৰেলী কাৰ্যসূচীত সমাজৰ ছ'চাইটিৰ বিভিন্ন বেয়া কৰ্মৰ বিপক্ষে বাল্য বিবাহেই হওক, মাদক দ্ৰব্য সেৱন কৰাই হওক, মানৱ সৰবৰাহ কৰাই হওক, অন্ধবিশ্বাসেই হওক, এই বিভিন্ন ধৰণৰ অসামাজিক যি কাৰ্যকলাপ আছে সেইবিলাকৰ বিৰুদ্ধে আজি অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদ টংলা নগৰ সমিতিয়ে এখন বাইক ৰেলী ওলাইছে আৰু এই ৰেলীৰ দ্বাৰাই গোটেই ৰাজ্যক এখন বাৰ্তা, এখন মেছেজ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে। এই বাল্য বিবাহেই হওক বা মাদক দ্ৰব্য সেৱন কৰাই হওক বা হিউমেন ট্ৰেফিকিঙেই হওক, অন্ধবিশ্বাসেই হওক, এই সমস্যাটো মাত্ৰ খালি আমাৰ জনগোষ্ঠীৰে নহয় বা উৰিয়া জনগোষ্ঠীৰে নহয় বা আদিবাসী জনগোষ্ঠীৰে নহয়। এই সমস্যা হৈছে আমাৰ এই বৃহৎ অঞ্চলৰ সমস্যা, এই বৃহৎ জাতিৰ সমস্যা। আৰু এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আমি সকলোৱে সজাগ হ'ব লাগিব আৰু এই অপকৰ্মৰ বিৰুদ্ধে আমি সকলোৱে এক হৈ মাত মাতিব লাগিব। আজি আছাম উৰিয়া যুৱ ছাত্ৰ পৰিষদে এই ৰেলীত সকলো জাতীয় সংগঠনক নিমন্ত্ৰণ দিছিলে আৰু সকলোৰে সহায় সহযোগ কম বেছি পৰিমাণে আমি পাইছোঁ। আমাৰ এটাই উদ্দেশ্য হৈছে যে আমাৰ সমাজৰ পৰা, মানৱ জাতিৰ সমাজৰ পৰা এই বাল্য বিবাহৰ নিচিনা বিবাহ বন্ধ হ'ব লাগে, এই মাদক দ্ৰব্য সেৱন কৰা বন্ধ হ'ব লাগে। এই যি নেকি আমাৰ কণ কণ ভাইটি ভণ্টিসকলৰ, ল'ৰা ছোৱালীসকলৰ যি নেকি দিল্লী, চেন্নাই, মুম্বাই, কেলকাতা, বেংগলোৰ, মুম্বাই, তামিলনাডু, কেৰেলাত লৈ কিনে যি মানে ব্যৱসায় হিচাপে লৈ কিনে ব্যৱহাৰ কৰি কিনে নিজে টকা পইচা ইনকাম কৰিছে, মুনাফা কৰি আছে আৰু বেলেগৰ জীৱনক এক ধ্বংসৰ পথত ঠেলি দিছে, তাৰ বিৰুদ্ধে আমি সকলোৱে মাত মাতিব লাগে। আৰু তাৰ কাৰণে কিন্তু সকলো জাতি জনগোষ্ঠীয়ে সকলোৱে আগবাঢ়ি আহিব লাগিব। আৰু এই ৰেলীটোৰ দ্বাৰা আমি সেই বাৰ্তাকে আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। উৰিয়া যুৱ পৰিষদে সেইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে এই ধৰণৰ সমস্যাবিলাক আমাৰ কাৰণে বৰ জটিল সমস্যা আৰু এই সমাধানৰ কাৰণে আমি সকলোৱে একগোট হৈ মাত মাতিব লাগিব। গতিকে বিশেষকৈ আমি এইটো আমাৰ জনগোষ্ঠী যিহেতুকে আছে, আমাৰ জনগোষ্ঠী যিসকল আজি এই মানৱ সৰবৰাহ কাৰ্যসূচীত লিপ্ত হৈ আছে, হিউমেন ট্ৰেফিকিং কাৰ্যত লিপ্ত হৈ আছে, তেখেতসকলক আমি সাৱধান কৰি দিছোঁ যে এই ধৰণৰ কাৰ্যকলাপত আপোনালোকে লিপ্ত হৈ নাথাকক, নহ'লে আমি আইনভাৱে পদক্ষেপ ল'বলৈ বাধ্য হ'ম। আমাৰ সমাজত যিবিলাক সৰু সৰু ল'ৰা ছোৱালী বিয়া পাতি আছে, এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিয়া পতা বন্ধ কৰক, অসামাজিক কাৰ্যকলাপৰ পৰা বিৰত থাকক। আমাৰ এই অঞ্চলৰ এক সুনাম কঢ়িয়াই অনা আমাৰ এইটো নাৰী সমাজৰ নাৰী, আমাৰ বাইদেউ
শ্ৰীমতী ভানুতান্ত্ৰী বেঙৰাণীক আমাৰ অসম উৰিয়া যুৱ পৰিষদ তৰফৰ পৰা এখন সম্বৰ্ধনা পত্ৰ এখন উৰিয়া ফুলাম গামোচাৰে তাইক সন্মানিত কৰিছে। তাইও সমাজৰ পৰাই অকৰ্মণীয় কামবিলাক মানে বিৰোধ কৰি কিনে আজি কাম কৰি গৈ আছে। গতিকে তেওঁক আমি সেই কামৰ প্ৰতি সন্মান জনাই তেওঁক আজি এখন উৰিয়া গামোচাৰে এখন সম্বৰ্ধনা পত্ৰ আমি সন্মানিত কৰিছোঁ। জোহাৰ জহাৰ নমস্কাৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ, আৰ্টছা জিন্দাবাদ, AYCP জিন্দাবাদ। এটা সুস্থ সবল শিক্ষিত আৰু সুসন্মিত জাতি পাবলৈ প্ৰয়োজন এগৰাকী শিক্ষিত মাতৃ। সেই কথা কৈছিলে নেপোলিয়ন বোনাপাৰ্ট। তথাপিও আজিৰ এই ডিজিটেল যুগত আমাৰ অসমৰ চৰ-চপৰি আৰু চাহ বাগিচা অঞ্চলত শিক্ষাৰ পৰা বঞ্চিত, যাৰ ফলত এই অপৰিয় কাৰ্যসমূহ হৈ আছে। আজি অসমীয়া যুৱ ছাত্ৰ পৰিষদ উদ্যোগত আমি মাদক দ্ৰব্য বন্ধ কৰক, হিউমেন ট্ৰেফিকিং বন্ধ কৰক আৰু ষ্টপ চাইল্ড মেৰিজ এগেইনষ্টত আমি কিছু সজাগতা বৃদ্ধিৰ বাবে বাইক ৰেলী আয়োজন কৰিছোঁ। ইয়াৰ লগতে আমি অসমীয়া যুৱ ছাত্ৰ পৰিষদ হৈ আমি অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ পথত চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী যাতে আগুৱাই যায় তাৰ ক্ষেত্ৰত তেওঁ বহুত ধুনীয়া ধুনীয়া ইনিচিয়েটিভ লৈছে। বাল্য বিবাহৰ ক্ষেত্ৰত তেওঁ ইনিচিয়েটিভ লৈছে আৰু স্কুল কলেজ বিল্ডিং বনোৱাৰ কাৰণেও তেওঁ শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যায় তাৰ কাৰণেও তেওঁ প্ৰচেষ্টা আগবঢ়াইছে। কিন্তু আমি বিগত সময়ছোৱাত দেখা পাইছোঁ যে অসমীয়া যুৱ ছাত্ৰ পৰিষদৰ ছাত্ৰ ছাত্ৰীয়ে হওক, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীয়ে হওক আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীয়ে হওক, আজি বিগত কেইটা বছৰ ধৰিও সিহঁতে উন্নত শিক্ষাৰ লাভ কৰিব আমি জানো। কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হওক বা অসম ট্ৰি ট্ৰাইব ষ্টুডেণ্ট এছ'চিয়েশ্যনেই হওক বা অসমীয়া যুৱ ছাত্ৰ পৰিষদে হওক, আজি আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা মামাক অনুৰোধ কৰিছোঁ, আপুনি আহক মামা, আপুনি চাহ বাগিচা অঞ্চলত এবাৰ ঘূৰিবলৈ আহক আৰু আপুনি দেখা পাব যে কণমণি ল'ৰা ছোৱালীয়ে বিয়া পাতি আছে। আপুনি আহক, আপুনি দেখা পাব যে মঙলদৈ সমষ্টিৰ অন্তৰ্গত যি ভুটিয়াচাং ৰোড, যোনটো আমাৰ কুচিবিল ৰাস্তা দি হৈ যায়, সেই ৰোডখনৰ পৰিস্থিতি কি হৈ আছে। আপুনি দেখা পাব যে সেইখন ৰাস্তা দি আমাৰ 4খন টি গাৰ্ডেনৰ ছাত্ৰ ছাত্ৰী টংলালৈ পঢ়িবলৈ আহে। সেইখন ৰাস্তা যদি আজি আমি যাওঁ তেনেহ'লে আমি দেখা পাম এখন এখন পুখুৰী হৈ আছে। সেইখন ৰাস্তা দি স্কুল বাছ পাৰ হ'বলৈ পৰা নাই। তো আমি অনুৰোধ কৰিছোঁ আমাক 2024 ইলেকশ্যনৰ আগত সেইখন ৰাস্তা ভাল কৰি দিব লাগে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বা অসম টি ট্ৰাইব ষ্টুডেণ্ট এছ'চিয়েশ্যনে হওক বা আমি অসমীয়া যুৱ ছাত্ৰ পৰিষদে হওক, আহক আমি সকলোৱে মিলি ইয়াৰ ওপৰত কিবা এটা প্ৰচেষ্টা আগবঢ়াওঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰী উন্নতিৰ পথত আগবাঢ়ি যাব। আজি স্কুল বাছে নহওক, আজি আমাৰ কমিউনিটিৰে মানুহ নহয়, আজি বেলেগ বেলেগ কমিউনিটিৰ মানুহে স্কুল বাছৰ বাদে পেচেঞ্জাৰ বাছতো আহি আছে, কিন্তু সেই ৰাস্তাৰ পৰিৱৰ্তন আজিলৈকে হোৱা নাই। যোৱা বিগত 5 বছৰ ধৰি আমি চাই আছোঁ সেই ৰাস্তাৰ পৰিস্থিতি, আৰু আমি 2 বছৰ হৈ গ'ল, আমি 2 বছৰে হওক 4টা বছৰ হওক, আমি দেখা পাই আছোঁ যে আমাৰ যি টি ট্ৰাইব স্কলাৰশ্বিপ আছে সেইটো এপ্লাই চবেই কৰি আছে, সময়মতে এপ্লাই কৰি আছে, কিন্তু সময়মতে সিহঁতে স্কলাৰশ্বিপ পোৱা নাই। তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব? মই ভাবোঁ এইবিলাকৰ পৰা যদি বঞ্চিত হৈ থাকে তেনেহ'লে সিহঁতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি নাযাব, আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি নগ'লে সিহঁতে বাল্য বিবাহ, হিউমেন ট্ৰেফিকিং আৰু ড্ৰাগছ এডিক্টেড হ'ব বুলি মই ভাবোঁ। তো ঠিক একেদৰে মই হেমন্ত বিশ্ব শৰ্মা
মামাক অনুৰোধ কৰিছোঁ যে আমাৰ এই টি ট্ৰাইব স্কলাৰশ্বিপৰ ওপৰত যি বেবেজালি চলি আছে, যিবিলাক ষ্টুডেণ্টে এপ্লাই কৰে তাৰ ভিতৰত কিছুমানেহে পায়, কিছুমানে ৰৈ যায়, তাৰ ওপৰত আপুনি তদন্ত ব্যৱস্থা লওক বুলি মই অনুৰোধ কৰিছোঁ। আৰু আমি বিগত কেইদিনত দেখা পাই আছোঁ যে অসমত এটা অপ্ৰিয় বা অসত্য বা অনিশ্চিত কথা এটা ভাইৰেল হৈ আছে। সেই কথাটো হ'ল যে যিবিলাক ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িছে, গ্ৰেজুৱেশ্যন কৰিছে, কিন্তু সিহঁতে চাকৰি পোৱা নাই। চাকৰি নোপোৱাৰ ফলত নিজৰ ফেমিলিক দিব লগা হৈছে, নিজৰ ফেমিলিক চাব লগা হৈছে। সেই চাব লগা অৰ্থত সিহঁতে বাহিৰত কাম কৰিবলৈ গৈছে। কাম কৰিবলৈ যাওঁতে সিহঁতৰ মা দেউতাৰ খুবেই চিন্তা। কিন্তু বিগত কেইটা দিনত আমি নিউজ চাবলৈ পাইছোঁ যে আমাৰ ইয়াৰে চাহ বাগিচা অঞ্চলত যিবিলাক ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰিব গৈছে, সিহঁতক কিবা কাটি আছে, সিহঁতক মাৰি আছে বা সিহঁতক হত্যা কৰি আছে। এইবিলাক নিউজ ভাইৰেল হৈ আছে। এইটো সঁচা নে মিছা আমি নাজানো, এইটো সঁচা নে মিছা আমি নাজানো। কিন্তু আমি যদি সঁচা তেনেহ'লে সিহঁতক উভতাই অনাৰ কাৰণে আপুনি এটা তদন্ত ব্যৱস্থা ল'ব বুলি মই অনুৰোধ কৰিছোঁ। আৰু যদি মিছা তেনেহ'লে এনেকৈ অপ্ৰিয় বা অলাগতিয়াল নিউজ অসমত ভাইৰেল হ'ব দিব নালাগে বুলি আপুনি কিবা এটা তদন্ত ব্যৱস্থা ল'ব বুলি মই অনুৰোধ কৰিছোঁ। লগে লগে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হওক আৰু অল টি ট্ৰাইব ষ্টুডেণ্ট এছ'চিয়েশ্যনে হওক বা অসমীয়া যুৱ ছাত্ৰ পৰিষদে আজি আমি জাতি কৰি থকা নাই, আজি আমি সমাজ কৰি আছোঁ। আমি আজি এটা জাতিৰ হকে মাত মাতি থকা নাই, আজি আমি সমগ্ৰ জাতিৰ কাৰণে মাত মাতি আছোঁ। আমি বিগত কেইদিনত এই নিউজটো অত্যন্ত এটা ঘাতক আৰু মহামাৰীৰ নিচিনা ভাইৰেল হৈ আছে। যিবিলাক ফেমিলিয়ে শিক্ষিত নাই সিহঁতৰ পৰিস্থিতি খুবেই বেয়া। সিহঁতে ৰাতি টোপনি মাৰিব পৰা নাই দাদা, সিহঁতে আজি ৰাতি টোপনি মাৰিব পৰা নাই ছাৰ, সিহঁতে আজি টোপনি মাৰিব পৰা নাই মামা। সিহঁতৰ ঘৰত যেতিয়া আমি ছাত্ৰ সংগঠনে কেতিয়াবা যাওঁতে সোধে যে দাদা আমাক কিবা ব্যৱস্থা কৰি দিব লাগে আপোনালোকে, যে আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ ল'ৰা উভতাই আহিব নাই আমাৰ ঘৰলৈ। সিহঁতৰ চিন্তা হৈ আছে, যাতে সিহঁতৰ চিন্তাটো দূৰ কৰে। অসমৰ প্ৰব্লেমটো আপোনাৰ প্ৰব্লেম আৰু অসমৰ প্ৰত্যেকটো মানুহৰ সুখৰ চিন্তা কৰাটো আপোনাৰ দায়িত্ব বুলি আমি ভাবোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হওক বা অসমীয়া যুৱ ছাত্ৰ পৰিষদে হওক, বিজেপি জয় মই হৈ আছে। কিন্তু ভৱিষ্যতত এনেকৈ নহওক, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হওক বা আমাৰ অসমীয়া যুৱ ছাত্ৰ পৰিষদ হয়, আমি বিগত দিনত যাতে বিজেপি হাই ক'বৰ কাৰণে বাধ্য নহওঁ। অসম কান্দুছে নিজৰ চুৱা পাই, চৰকাৰ তুমি কাহা পাই। অসম কান্দুছে নিজৰ চুৱা পাই, চৰকাৰ তুমি কাহা পাই। অসম কান্দুছে নিজৰ চুৱা পাই, চৰকাৰ তুমি কাহা পাই বুলিকে আমি শ্লোগান দেৱাৰ জনে হয়তো বাধ্য হইতে পাৰে বা বাধ্য হ'ম বুলি আমি ভাবি আছোঁ। তাৰ কাৰণে আমি আপোনাক ইটছ এ ডাইৰেক্ট ডিমাণ্ড অফ অসমীয়া যুৱ ছাত্ৰ পৰিষদ, আপুনি 2024 ইলেকশ্যনৰ আগত আমাৰ এই ৰাস্তাৰ প্ৰব্লেমে হওক, আমাৰ এই স্কলাৰশ্বিপেৰে প্ৰব্লেম হওক আৰু এই যি অপ্ৰিয় অলাগতিয়াল নিউজ ভাইৰেল হৈ আছে ইয়াৰ ক্ষেত্ৰতে হওক, আপুনি তদন্ত ব্যৱস্থা ল'ব বুলি মই অনুৰোধ কৰিছোঁ।